কিমান পৰিব? 700 লাগিব। কম নহ'ব? 600 লাগিব, তাতকৈ কম নহ'ব। 400 টা ল'ব। 500 লাগিব, তাতকৈ কম নহ'ব। 400 টা ল'ব, আমি গৈ আছো। আমি মানে কি কেইজন? মই আৰু লগৰ এটা। দুটাই মিলি কিমান দিবা? নহয়, মই এটাৰে 500 দিম। হা? এটাৰ 400 দিম। ঠিক আছে, কিন্তু এটা কথা, এজন ৰেখাইষ্টৰ ওচৰত থাকিব লাগিব। এজন কৰি ওলাই যোৱাৰ পিছতে আৰু এজন আহিব লাগিব দেই। মানে হেৰি ঘৰটো অকল আপুনি থাকিব নে বেলেগ কোনোবা থাকে? মই অকলে আছো। মানে কি আমাৰ এই চাইডৰ ঘৰৰ মানুহটো মানে অলপ ওচৰে পাজৰে কাম চাম কৰি আছে তো, পাক মাৰি থাকেতো। সেইটো কাৰণে এজন মানে কৰি ওলাই যোৱাৰ পাছত আৰু এজন আহি কৰিব লাগিব। তেনেকুৱা হিচাপত আহিবা, একেলগে সোমাব নোৱাৰা। কিবা পুলিচ কেছ হৈ যাব নে আকৌ? একো নহয়। টেনচন নাই নে? আপোনাৰ ঘৰটো কোন ঘৰত আছিলে পাহৰি গ'ল নে? ক্লাব ৰোডত আকৌ। ক্লাব ৰোডৰ কোন ঘৰত? হা? ক্লাব ৰোডৰ কোন ঘৰত? ক্লাব ৰোড গেছ এজেঞ্চিৰ ওচৰতে ফোন এটা মাৰিলে হ'ব। ঠিক আছে বাৰু। আহক, পেকেট লৈ আহিব দেই। কিমান পেকেট লৈ আনিব লাগিব নি? আপোনাৰ ওচৰত নাই নি? নাই। আপুনি যোগাৰ কৰক, আমাৰ ওচৰত নহ'ব নহয়। মই যোগাৰ কৰিবলৈ উপায় নাই, মই ঘৰৰ পৰা ওলাই যোৱা নাই, চান্দে হয় না, মোৰ ঘৰত নাই, থকাহেঁতেন নকৰোঁ। ঠিক আছে, বিনা পেকেটত